নমস্কাৰ আমাৰ ইউটিউবৰ সকলো পৰিয়াললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ, এটা বাম্পাৰ অফাৰ লৈ। এই অফাৰটো নিশ্চয় আপোনালোকে ল'ব আৰু আপোনালোকে যিহেতু আগন্তুক পূজা আহিছে, নিজৰ লগতে আমি আপোনজনকো উপহাৰ দিব লাগিব। চ' এই বাম্পাৰ অফাৰটো ডেফিনেটলি আপোনালোকে ভাল পাব বুলি মোৰ আশা থাকিল। চ' যিসকল আমাৰ নতুন ভিউৱাৰ্ছ, প্লিজ আমাৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। চ' আমাৰ বুটিকখন আছে ডিব্ৰুগড় থানাই চাৰিআলি SBI মেইন ব্ৰাঞ্চৰ একেবাৰে ওচৰতে আছে। আৰু আপোনালোকে ফেচবুকতো চাব পাৰে, আমাৰ পেজ আছে, তাৰ পৰা আমি লাইভ আহোঁ, তাতো আমাৰ কালেকশ্যনসমূহ আপোনালোকে নিশ্চয় চাব পাৰিব। লগতে আমাৰ ইনষ্টাগ্ৰামৰো পেজ আছে, ফেশ্বন জাংচন ডিব্ৰুগড় বুলি, আৰু ইউটিউবৰ আমি বিভিন্ন ভিডিঅ' সদায় দিয়ে থাকোঁ। চ' আজি যিটো অফাৰ দিম সেইটো হৈছে আপোনালোকে যিকোনো 3টা যোৰা ল'ব পাৰে। মই যিমানখিনি কালেকশ্যন দেখুৱাম তাৰ পৰা যিকোনো 3টা যোৰা আপোনালোকে ল'ব পাৰে। যিকোনো 3টা যোৰা মাত্ৰ 1200 টকা। চ' 1200 টকাত আজি ভিডিঅ'টোত যিমানখিনি কালেকশ্যন দেখুৱাম তাৰ পৰা যিকোনো 3টা যোৰা আপোনালোকৰ পচন্দৰ আপোনালোকে বাছি ল'ব পাৰে আৰু মাত্ৰ 1200 টকা পে' কৰি আপোনালোকে ঘৰতে বহি আমাৰ পৰা যোৰাটো ল'ব পাৰিব। চ' আমাৰ যোগাযোগৰ নম্বৰটো ওপৰত দিয়া আছে 7002128919। চ' তাতে যোগাযোগ কৰি আপোনালোকে যিকোনো যোৰা ল'ব পাৰিব আমাৰ পৰা। আৰু অনলাইন যোগে পে'মেণ্ট কৰি ল'ব লাগিব, সেইটো আৰম্ভণিতে কৈ দিওঁ, কাৰণ আমাৰ COD অপশ্যনটো নাই, কেছ অন ডেলিভাৰী অপশ্যনটো আমাৰ এভেইলেবল নাই। চ' আপোনালোকে অনলাইন যোগে পে'মেণ্ট কৰি ওপৰৰ ডিছপ্লে থকা নাম্বাৰটো যোগাযোগ কৰি ল'ব পাৰিব। চ' ফাৰ্ষ্ট যোৰাটো যিহেতু ইমান গৰম পৰে আজিকালি, চ' ফাৰ্ষ্ট যোৰাটো এটা খুব সুন্দৰ ৰঙা আৰু বগাৰ ধুনীয়া এটা কালাৰ কম্বিনেশ্যনৰ যোৰা, পিয়'ৰ কটনত, প্ৰিণ্টেড কটনত থাকিল। আৰু ইয়াত দহি বাটা থাকিব, গোটেই যোৰাটোত এনেকৈ দহি বাটা থাকিব। মাত্ৰ মেখেলাখন আৰু ব্লাউজটো আপোনালোকে ৰেডি কৰি পিন্ধিলেই কাপোৰযোৰ ধুনীয়া লাগিব। চ' এইখন থাকিল চাদৰখন, বগাত ধুনীয়া, আচলতে একদম টেকটেকীয়া ৰঙা নহয়, মেৰুণ কাইণ্ড অফ ৰঙা হয়। ইয়াত ব্লাউজ পিচো থাকিব পিয়'ৰ কটন। যিসকলে আচলতে চাকৰিৰ কাৰণে সদায় আমাৰ যিটো আমাৰ ট্ৰেডিশ্যনেল সাজ পিন্ধি যাব লগা হয়, তেখেতসকলেতো নিশ্চিন্ত মনে ল'ব পাৰে, বাট বিশেষভাৱে আমি আচলতে আজি পূজা স্পেচিয়েল দি আছোঁ। চ' এইখন থাকিল মেখেলাখনো যথেষ্ট ডাঙৰ মেখেলা থাকিল। মেখেলাৰ লগত দহি বাতি থোৱা চাদৰ থাকিল আৰু লগতে থাকিল ব্লাউজ পিচ। চ' এইটো থাকিল ফাৰ্ষ্ট যোৰা। চ' আজিৰ মোৰ এই ব্লগটোৰ ফাৰ্ষ্ট যোৰাটো মই আঁতৰালোঁ। যদি পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট লওক। ইয়াৰ লগত আপোনালোকৰ পচন্দৰ আৰু 2টা যোৰা, আপোনালোকে যিকোনো 3টা যোৰা আজি ল'বই লাগিব। 3টা যোৰাৰ মূল্য থাকিব মাত্ৰ 1200 টকা। ছেকেণ্ড যোৰাটো এটা হালধীয়া ৰঙৰ যোৰা। যিহেতু এতিয়া ফেষ্টিভ ছিজন, আমি কালাৰ্ছ ভাল লাগে আমাৰ, প্ৰতিটো যোৰাতে আপোনালোকে দহি বাতি থোৱাই পাব। মাত্ৰ মেখেলাখন আৰু ব্লাউজটো আপোনালোকে তৈয়াৰ কৰি পিন্ধিব লাগিব। চ' ইয়াতো দহি বাতি থোৱা আছে। এখন ঘিচা কটনৰ চাদৰ হয়, বিৰাট গাতে লাগি থকা, গৰম, বিশেষভাৱে গৰমৰ বাবে খুব সুন্দৰ। এইখন থাকিল ইয়াৰ মেখেলাখন য়েল্লত আছে, একদম খুব ধুনীয়া য়েল্লতে ঘিচা সূতাৰ কাম কৰি থোৱা আছে। আৰু লগতে থাকিল এইটো ব্লাউজ পিচ। পচন্দৰ ভিতৰত পৰিলে আপোনালোকে য়েল্ল যোৰাটো স্ক্ৰীনশ্বট এটা ল'ব। পচন্দৰ যোৰাৰ 3টা যোৰা আপোনালোকে বাছি ল'ব। সেয়ে বিশেষভাৱে অনুৰোধ কৰিলোঁ ভিডিঅ'টো লাষ্টলৈকে চাবলৈ নেৰিব, কাৰণ ধুনীয়া ধুনীয়া কালাৰ্ছ এতিয়াও বহুত দেখুৱাবলৈ বাকী আছে। আপোনালোকে ধুনীয়া ধুনীয়া কালাৰ্ছ নিজৰ পচন্দৰ বাছি লৈ স্ক্ৰীনশ্বট লৈ আমাক দিব। এইটো থাকিল ছেকেণ্ড যোৰাটো। নেক্সট যোৰাটো থাকিল গুলপীয়া ৰংটো। মই ক'বলৈ গ'লে প্ৰতিগৰাকী নাৰীৰে প্ৰিয় ৰং। আমাৰ প্ৰতিগৰাকী নাৰীৰে আলমাৰিত এযোৰ গুলপীয়া ৰঙৰ সাজ থাকে। চ' এইটো এটা গুলপীয়া বিৰাট ধুনীয়া যোৰা হয়, প্ৰিণ্টত আছে, দহি বাতি থোৱা আছে, আপোনালোকে দেখিছে ধুনীয়াকৈ দহি বাতি থোৱা আছে। বিৰাট ধুনীয়া, একদম গৰম দিন বিশেষ, আপোনালোকে অষ্টমী পূজা দিবলৈ যাওঁতেও এইযোৰ পিন্ধি যাব পাৰিব, খুব ভাল লাগিব। এইখন থাকিল মেখেলাখন আৰু মেখেলাৰ লগতে থাকিল এইটো ব্লাউজ পিচ। বিৰাট ধুনীয়া যোৰা। 3টা স্ক্ৰীনশ্বট ইমিডিয়েটলি। প্ৰথম 3টা যোৰাই বিৰাট ধুনীয়া দেখুৱাই আছোঁ। হয়তো আপোনালোকৰ এই প্ৰথম 3টা যোৰাই পচন্দৰ ভিতৰত আহি যাব পাৰে। চ' আপোনালোকে স্ক্ৰীনশ্বট লৈ ৰাখিব। তাৰপিছত আৰু এটা যোৰা ঘিচাৰ দেখুৱালোঁ, প্ৰথম এটা হালধীয়া, এতিয়া দেখুৱাবলৈ লৈছোঁ এটা সুন্দৰ নীলা। আপোনালোকে চাওক, বিৰাট ধুনীয়া ঘিচা কটনৰ এইটো এটা যোৰা হয়। ব্লাউজ পিচ প্ৰতিটো যোৰাতে আছে, এইটো থাকিল ব্লাউজ পিচ। মেখেলাখন আৰু চাদৰখন মই দি আছোঁ। প্ৰতিটো যোৰাতে দহি বাতি থোৱা থাকিব। এইখন থাকিল চাদৰখন।
কালাৰটো বিৰাট ধুনীয়া আকাশী নীলাৰ এটা সুন্দৰ ৰং মেখেলা থাকিল এইখন আহল বহল মেখেলা থাকিব আপোনালোকে নিশ্চিন্ত মনে ল'ব পাৰিব এইটো থাকিল ইয়াৰ ব্লাউজ পিস তো এইটো এটা জোৰা মই দেখালো পছন্দৰ ভিতৰত পৰিলে স্ক্ৰিনশ্বট ল'ব মই এটা প্ৰিন্টেড দেখাই যাম এটা ডিজিটাল ঘিচা কটনৰ দেখাই যাম আপোনালোকৰ যোনটো জোৰাই পছন্দ লাগে আপোনালোকে স্ক্ৰিনশ্বট ল'ব কিন্তু আপোনালোকে ল'ব লাগিব তিনটা জোৰা হয় তিনটা জোৰা ল'ব লাগিব আৰু তিনটা জোৰাৰ বাবে আপোনালোকে মূল্য দিব লাগিব মাত্ৰ 1200 টকা সো এইটো এটা থাকিল সুন্দৰ হালধীয়া ৰঙৰ আপোনালোকে প্ৰিন্টটো চাওক ইমানেই ধুনীয়া এটা প্ৰিন্ট পিন্ধিলে খুব ধুনীয়া লাগিব হালধীয়া ৰংটো এনেকুৱা ৰং মুখত দিয়াৰ লগে লগে খুব ধুনীয়া লাগে স্কিনখন আৰু ইয়াতে ব্লাউজ পিস আৰু মেখেলা ইয়াতে একেলগে হৈ আছে মেখেলাৰ পৰা আপোনালোকে ব্লাউজ পিসটো কাটি ল'ব লাগিব পছন্দৰ জোৰাৰ ভিতৰত পৰিলে আপোনালোকে স্ক্ৰিনশ্বট ল'ব 1200 টকাত তিনটা জোৰা গতিকে সিঙ্গলকে আমি আজি দিয়া নাই যেহেতু এটু বাম্পাৰ সেলত দিয়া হৈছে সো তিনটা জোৰা আপোনালোকে 1200 টকা ল'ব পাৰিব নিজৰ বাবে বা আপোনজনৰ বাবে মিলাই মিলি আপোনালোকে 1200 টকা পে কৰি ল'ব পাৰিব অসমৰ যিকোনো কোণাৰ পৰা মাত্ৰ যদি অসমৰ বাহিৰৰ পৰা আমাৰ কোনোবা ভিউৱাৰ যে চাই আছে তেনেহলে আপোনালোকে এটা সৰু মূল্য কোৰিয়াৰ চাৰ্জ হিচাপে দিব লাগিব নহলে অসমৰ ভিতৰত আপোনালোকে যোনটো কোণাৰ পৰা চাই আছে 1200 টকাতে তিনটা জোৰা পাব সো এইটো এটা কন্ট্ৰাস্ট জোৰা গুলপীয়া আৰু সেউজীয়া বিৰাট ধুনীয়া আমাৰ গছ বুটাৰ কাম কৰি থোৱা হৈছে মেখেলাখনত পিংক এণ্ড গ্ৰীণ কম্বিনেশ্যনত এইবিলাক জোৰা খুব সামাৰ ফ্ৰেন্ডলি মানে গৰমৰ দিনত আপুনি পিন্ধিব পাৰে ধুনীয়াকে প্লাস আপোনালোকে নিশ্চিন্ত মনে ধুব পাৰে একো অসুবিধা নাই লগতে এইটো থাকিল ব্লাউজ পিস পিংক আৰু গ্ৰীণ বিৰাট ধুনীয়া এটা সেউজীয়া ৰং আৰু এটা ধুনীয়া গুলপীয়া ৰং কম্বিনেশ্যনত আৰু ব্লাউজটো থাকিব এনেকৈ কণ্ট্ৰাষ্টত পছন্দৰ জোৰাৰ ভিতৰত পৰিলে স্ক্ৰিনশ্বট লৈ ৰাখিব তাৰ পিছত মই আৰু এটা ধুনীয়া জোৰা দেখুৱাই আছো অৰেঞ্জ খুব মিঠা এটা অৰেঞ্জ কালাৰ কম্বিনেশ্যনটো আপোনালোকে চাওক বিৰাট ধুনীয়া কালাৰ কম্বিনেশ্যনত থাকিল এইটো এটা জোৰা দহি নিশ্চয় গোটেইখন চাদৰতে পাতি থোৱা হৈছে তো ইয়াৰ আপোনালোকে চাব পাৰে একদম সুন্দৰ এখন সুন্দৰ চাদৰখনৰ প্ৰিন্টটো বিৰাটে সুন্দৰ আৰু ইয়াৰ মেখেলা আৰু ব্লাউজ পিসটো ইয়াতে লাগি আছে ইয়াৰ পৰা আপোনালোকে কাটি ল'ব লাগিব মেখেলাতে ব্লাউজ পিসটো লাগি আছে মেখেলা আৰু ব্লাউজ পিস মোটামুটি সেম ডাঙৰকে দিয়া আছে পছন্দৰ ভিতৰত পৰিছে যদি স্ক্ৰিনশ্বট এটা ল'ব কালাৰ কম্বিনেশ্যনটো আপোনালোকে চালে খুব সুন্দৰ এটো থাকিল আমাৰ সেকেন্ড জোৰা সো কেনে লাগিছে কমেন্ট বক্সত কমেন্ট দিবলৈ নাপাহৰিব আপোনালোকৰ বহুমূলীয়া কমেন্ট নিশ্চয় দিব কালাৰটো কেনেকুৱা লাগিছে আজি কালেকশনসমূহ কেনেকুৱা লাগিছে তাৰ পিছত মই আৰু এটা ডিজাইন দেখাই আছো এটো এটা কন্ট্ৰাস্ট জোৰা হয় ঘিচা কটন মই কৈছোৱে খুব সুন্দৰ পিচ আৰু ব্লু কালাৰত আছে এটো আৰু কন্ট্ৰাস্টত থাকিব এটো দহি বাটি থোৱাই আছে এখন থাকিল ইয়াৰ মেখেলাখন ব্লু আৰু পিচ কালাৰৰ এটা খুব সুন্দৰ কম্বিনেশ্যনত থাকিল ইয়াৰ ব্লাউজ পিসও থাকিল এটো সো তিনিটা জোৰা 1200 টকা যে কৈছো প্ৰথমৰ পৰা মই এতিয়ালৈকে কেইবাটাও জোৰা দেখালো আপোনালোকৰ পছন্দৰ ভিতৰত পৰিলে আপোনালোকে যিকোনো এটা জোৰা ল'ব পাৰিব নিজৰ পছন্দত মই এতিয়ালৈকে 6 বা 7টা জোৰা দেখালো আপোনালোকে 1 2 3 নম্বৰটোৱে যে ল'ব লাগিব তেনেকুৱা কথা নাই যিকোনো তিনটা জোৰা আপোনালোকে ল'ব পাৰে সো ইয়াৰ পিছত মই আৰু এটা প্ৰিন্টেডৰ আৰু এটা খুব ধুনীয়া জোৰা দেখাও একদম ৰঙা কলা বগা বিৰাট সফট মলমল কটন যেনেকুৱা থাকে মলমল কটনৰ নিচিনা এটা ধুনীয়া কটন পিওৰ কটনৰ জোৰা হয় আৰু ইয়াৰ ব্লাউজ পিসটো থাকিল এইটো ইয়াৰটো ব্লাউজ পিস থাকিল আৰু লগতে থাকিল এখন মেখেলা একদম আহল বহল থাকিব ইয়াৰ মেখেলা মই এখন মেখেলা দেখুৱাই দি আছো একদম আহল বহল বিৰাট ধুনীয়া মলমল কটন তাত প্ৰিন্ট কৰা আছে red black white combination দহি বাটি থোৱা আছে মাত্ৰ মেখেলাখন আৰু ব্লাউজটো আপোনালোকে সিলাই পিন্ধিব লাগিব সো পছন্দৰ ভিতৰত পৰিলে আপোনালোকে ইমিডিয়েটলি স্ক্ৰিনশ্বট ল'ব তাৰ পিছত থাকিল এটা আৰু ধুনীয়া ৰং দেখুৱাই আছো এটো থাকিল পিচ আৰু মুগা হুটাৰ কামৰ এটা ধুনীয়া জোৰা
এইটো এটা ঘিচা কটনত থাকিল ঘিচা সেটবিলাক সঁচাকৈ পিন্ধি খুব ভাল লাগে নহয়নে ঘিচা সেটবিলাক খুব গহীন লাগে আচলতে ব্লাউজ পিচ সেমে থাকিব ইয়াৰ আৰু মেখেলাখন থাকিল এইখন পছন্দৰ জোড়াৰ ভিতৰত পৰিলে স্ক্ৰিনশ্বট ল'ব যোগাযোগৰ নাম্বাৰটো মই কওঁ আকৌ এবাৰ 7002128919 সো তাতে যোগাযোগ কৰিব পাৰিব সো এইটো এটা পিচ কালাৰ থাকিলে পছন্দৰ জোড়াৰ ভিতৰত যদি পৰিছে তেনেহলে ইমিডিয়েটলি স্ক্ৰিনশ্বট ল'ব 1200ত তিনটা জোড়া আজি বাম্পাৰ সেলত দি আছো আমি এইটো এটা বিৰাটেই মৰম লগা প্ৰিন্ট চাওকচোন কি ধুনীয়া পিচ কালাৰৰ বৰ্ডাৰ দিয়া আছে গোটেই কাপোৰযোৰ ইমান মৰম লগা এটা ৰং একদম চকুত মানে জিলিকি উঠা এটা ৰং যিসকলে লাইট কালাৰ ভাল পায় তেখেতসকলে নিশ্চয় ল'ব পাৰিব গোটেই চাদৰখন লাইট কালাৰত আছে অকল বৰ্ডাৰটো অলপ পিচ কালাৰত আছে বিৰাট ধুনীয়া এইটো এটা জোড়া ইয়াৰো ব্লাউজ পিচ আৰু মেখেলা ইয়াতে লাগি আছে একেলগতে ব্লাউজ পিচ আৰু মেখেলা লাগি আছে পছন্দৰ জোড়াৰ ভিতৰত পৰিলে আপোনালোকে স্ক্ৰিনশ্বট লৈ ৰাখিব 1200 টকাৰ তিনটা জোড়াৰ এইটো এটা ডিজাইন মই দেখুৱালো সুন্দৰ পছন্দত পৰিলে স্ক্ৰিনশ্বট ল'ব নেক্সট আজিকালি বিয়াবিলাকত আজিকালি মেহেন্দি সেৰেমনি হয় হলদি সেৰেমনি হয় সো মেহেন্দিৰ বাবে মেহেন্দি কালাৰ এটা দেখুৱাইছো আপোনালোকে আজিকালি ধুনীয়া ধুনীয়া জুৱেলাৰিজ বজাৰত এভেইলেবল আছে তো সিম্পল কাপোৰ এযোৰ ধুনীয়াকৈ মেকআপ কৰি আৰু ধুনীয়া জুৱেলাৰি পিন্ধি গৰ্জিয়াছ লুকটো কেনেকৈ আনিব লাগে আপোনালোকে সকলোৱে জানে গতিকে এইটো এটা মই দেখুৱাই আছো ঘিচা কটনৰ এটা মেহেন্দি গ্ৰীণ কালাৰ আৰু ইয়াৰ ব্লাউজ পিচ আৰু মেখেলা এনেকৈ ইয়াতে আছে পছন্দৰ ভিতৰত যদি কালাৰটো পৰিছে তেনেহলে স্ক্ৰিনশ্বট ল'ব প্ৰাইস থাকিব তিনটা জোড়াৰ বাবে হয় আপোনালোকেও চাগে পুৰা এতিয়া মনত কৰি লৈছে যে কোন তিনটা জোড়া ল'ম তিনটা জোড়াৰ বাবে মূল্য দিব লাগিব 1200 টকা প্ৰিন্টৰ বাবে আৰু এটা ধুনীয়া ৰং দেখুৱাই আছো আকাশী নীলা বুলি এটো এক্সাক্ট ক'ব নোৱাৰে সি গ্ৰীণ টাইপৰ কালাৰ হয় খুব ধুনীয়া সি গ্ৰীণ কালাৰত আহি গৈছে এটো এটা ধুনীয়া প্ৰিন্টেড সেট এটো এটা লাইট কালাৰ এটো সকলো বয়সৰ মহিলাই এনেকুৱা কালাৰবিলাক পিন্ধিব পাৰিব বিৰাট ধুনীয়া পূজাত ঘৰত আমাৰ মাহক তেওঁ ঘৰতে পিন্ধি আসলে বেছিকে ঘৰত পিন্ধে তেওঁ তেখেতসকলক আমি দিব পাৰো এনেকুৱা ধুনীয়া এটা ৰং খুব ভাল পাব তেখেতসকলক উপহাৰ হিচাপে দিলে ব্লাউজ পিচ আৰু মেখেলাখন মই ধৰি দি আছো ব্লাউজ পিচটো মেখেলাতে লাগি থোৱা আছে কাটিং কৰি হুৱা উলুৱাই দিয়া নাই বাট আপোনালোকে যদি অৰ্ডাৰ কৰে আমি হয়তো ব্লাউজ পিচটো কাটিং কৰি এক্সট্ৰাকে দি দিম সো এইটো এটা জোড়া পছন্দত পৰিলে স্ক্ৰিনশ্বট ল'ব এইটো বিৰাট মৰম লগা এইটো এটা জোড়া থাকিল তাৰ পিছত মেহেন্দি সেৰেমনিৰ কাৰণে কোনোবাই যদি ভাতৰ ৰং পিন্ধে তেতিয়াহলে আপোনালোকে আজিকালি টিউনিং কৰি লোৱা হয় গুটে ফ্ৰেন্ডছ খিনিয়ে একে ধৰণৰ কালাৰ্ছ পিনে সো তেনেকুৱা আপোনালোকে ইচ্ছা কৰিলে পিন্ধিব পাৰে আমাৰ ওচৰত মেহেন্দি কালাৰো আছে এইটো এটা পেৰট গ্ৰীণ কালাৰ আপোনালোকে বন্ধুসকলে যদি কাৰোবাৰ আপোনালোকৰ বন্ধুৰ বিয়া আহি আছে টিউনিং কৰিম বুলি ভাবিছে তেনেহলে সেম টাইপৰ জোড়া আমাক অৰ্ডাৰ দিব পাৰে এইটো এটা জোড়া আপোনালোকে ল'ব পাৰে বা মেহেন্দি গ্ৰীণৰটো ল'ব পাৰে সো এইটো এটা কালাৰ পেৰট গ্ৰীণত মেখেলা আৰু ব্লাউজ পিচ এনেকৈ মই খুলি দিয়া নাই কাৰণ মোটামুটি গোটেই কিযোৰ মই আগতে খুলি দেখুৱাইছো সব ডিজাইনটো আপোনালোকে ধৰিব পাৰিছে কালাৰটোৰ বাবে মই অকণমান বহলকৈ খুলি দি আছো পছন্দৰ ভিতৰত পৰিলে স্ক্ৰিনশ্বট ল'ব 1200 টকাত তিনটা জোড়া এইটো এটা মলমল কটনৰ বিৰাট ধুনীয়া প্ৰিন্ট হয় এইটো এটা ইমান ধুনীয়া লাগিছে এই কাপোৰযোৰ আপোনালোকে এটা ধুনীয়া ব্লাউজ চিলাই ললে পিন্ধি বিৰাটেই ধুনীয়া লাগিব এনেকুৱা একচুয়ালি পিওৰ কটনৰ কুৰ্তিবিলাক কৰা হয় চাওক আপোনালোকে সঁচাকে এটা খুব মৰম লগা জোড়া ব্লাউজ পিচটো ইয়াৰ বৰ ধুনীয়া ব্লাউজ পিচটো থাকিলে এনেকুৱা প্ৰিন্টত বিৰাট ধুনীয়া আৰু এইখন থাকিলে ইয়াৰ মেখেলাখন পছন্দত পৰিলে ইমিডিয়েটলি স্ক্ৰিনশ্বট ল'ব হয় 1200ত তিনটা জোড়াৰ ভিতৰৰ এটা জোড়া এটো হ'ব পাৰে যদি পছন্দত পৰিছে স্ক্ৰিনশ্বট ল'ব নেক্সট যি সকলে ৰঙা ৰংটো ভাল পায় তেখেতসকলৰ বাবে এটা কন্ট্ৰাষ্ট জোড়া মই দেখুৱাব লৈছো ৰেড আৰু গ্ৰীনত এটা কন্ট্ৰাষ্ট জোড়া ঘিচা কটনত খুব ধুনীয়া এটা গ্ৰীন খুব ধুনীয়া এটা গ্ৰীন কালাৰ আৰু তাত এখন থাকিল ৰঙা ৰঙৰ মেখেলা
চ' পূজাৰ বতৰত সঁচাকৈ আমি এনেকুৱা যোৰা এটা পিন্ধিও ফুৰিব নিশ্চয় যাব পাৰিম, ভাল লাগিব। এইটো থাকিল কণ্ট্ৰাষ্ট যোৰটো। ব্লাউজ পিচটো ৰঙা থাকিব, ব্লাউজ পিচটো ঠিক মেখেলাখনৰ নিচিনা ছেইম কালাৰ ৰঙাত থাকিব। এইটো পচন্দত পৰিলে স্ক্ৰীনশ্বট লৈ ৰাখিব আৰু যোগাযোগৰ নাম্বাৰটো যিটো স্ক্ৰীনত ডিছপ্লে হৈ আছে তাতে যোগাযোগ কৰি আমাৰ পৰা ল'ব পাৰিব আপোনালোকে। প্ৰিণ্টৰ আৰু এটা ধুনীয়া কালাৰ দেখুৱাই আছোঁ। প্ৰতিটো প্ৰিণ্ট ধুনীয়া, প্ৰতিটো ৰং ধুনীয়া, ইমান বেছ কালাৰটো লাইট আৰু যিহেতু বৰ্ডাৰটো ব্ৰাইট, মানে কাপোৰযোৰ আচলতে খুব ব্ৰাইট লাগিছে। যদিও লাইট কালাৰতে গোটেই কাপোৰযোৰ আছে, বাট বৰ্ডাৰটোৰে কাপোৰযোৰৰ লুকটো একদম চেঞ্জ কৰি দিছে। চ' এইটো এটা ধুনীয়া কালাৰ হয়, যদি পচন্দত পৰিছে ঝটপট স্ক্ৰীনশ্বট লৈ ৰাখক। আৰু ইয়াতে মেখেলা আৰু ব্লাউজ পিচ আছে। এইটো এটা থাকিল যোৰা। মই আশা কৰিছোঁ আপোনালোকে আজিৰ কালেকশ্যনছখিনি নিশ্চয় ভাল পাইছে, যিহেতু পূজা চেল হিচাপে যথেষ্ট কম মূল্যত আমি 3টা যোৰা দি আছোঁ। আপোনালোকে নিশ্চয় ভাল পাইছে। ৰঙা ভাল পোৱা সকলৰ বাবে আৰু এটা সুখবৰ, আৰু এটা ৰঙা ৰং লৈ আহিছোঁ। এইটো কিন্তু বেলেগ এটা কম্বিনেশ্যন, এইটো হৈছে নীলা ৰঙা, নীলা আৰু ৰঙা ৰঙৰ কম্বিনেশ্যন। আপোনালোকে চাওক, এনেকুৱা জুৱেলাৰী এটাও যদি ইয়াৰ লগত পিন্ধি লয় কাপোৰযোৰ কি গহীন লাগিব। আৰু এইটো কালাৰৰ ব্লাউজ কণ্ট্ৰাষ্ট যিহেতু হ'ব, ব্লাউজটো যিহেতু কণ্ট্ৰাষ্ট হ'ব, খুব ভাল লাগিব নহয়নে? আকাশী নীলা আৰু ৰঙা ৰঙৰ এই কম্বিনেশ্যনৰ কাপোৰৰ যোৰাটো। আৰু এইখন থাকিল ইয়াৰ মেখেলাখন। পচন্দত পৰিলে স্ক্ৰীনশ্বট লৈ ৰাখক। ডিজিটেল প্ৰিণ্টত আৰু এটা দেখুৱালোঁ, এইটো চাওক। যিহেতু এতিয়া পূজা আহিছে, আপোনালোকে এই ৰংটো নিজৰ বাবেও নহয় মাহঁতৰ বাবেও ল'ব পাৰে, খুব ভাল পাব। যিহেতু কটন, তেখেতসকলে ধুবও পাৰিব নিশ্চিন্ত মনেৰে, আৰু তেখেতসকলে পূজা চাবলৈ পিন্ধিও যাব পাৰিব। কটনৰ কাপোৰ এযোৰ দিলে নিশ্চয় তেখেতসকলে ভাল পাব। চ' এইখন থাকিল চাদৰখন, ব্লাউজ পিচ আৰু মেখেলা ইয়াতে লাগি আছে। চ' আপোনালোকে ঘৰত যদি কেইবাগৰাকী মহিলা আছে আপোনালোকে মিলাইও ল'ব পাৰিব। এটা ঘৰে 1200 টকা পে' কৰি 3টা যোৰা নিজৰ ঘৰৰ বাবে। চ' এইটো এটা থাকিল। আৰু কালেকশ্যনসমূহ কেনে পালে প্লিজ জনাবলৈ কিন্তু নাপাহৰিব। চ' এইটো যোৰাও মই এৰিলোঁ। আৰু লাষ্ট এটা যোৰা দেখুৱাইছোঁ, সেইটো হৈছে একেই ঘিচাত পাতল এটা গুলপীয়া ৰং। মই খুলি দেখুৱাই আছোঁ, যিহেতু আপোনালোকে স্ক্ৰীনশ্বট দিব লাগিব, সেইকাৰণে খুলি দিয়াটো মোৰ দায়িত্ব। গতিকে আপোনালোকক মই খুলি দি আছোঁ। যদি পচন্দত পৰিছে তেনেহ'লে ইমিডিয়েটলি স্ক্ৰীনশ্বট ল'ব। মেখেলা আৰু এইটো থাকিল ব্লাউজ পিচ। চ' আজিৰ ব্লগটোৰ এই যোৰা লাষ্ট যোৰা। চ' বহুতকেইটা যোৰা দেখালোঁ। আপোনালোকে আৰম্ভণিৰ পৰা লাষ্টলৈকে ভিডিঅ'টো ভালছে চাব আৰু আপোনালোকৰ পচন্দৰ 3টা যোৰা বাছি মোলে স্ক্ৰীনশ্বট দিব। ওপৰৰ যিটো নাম্বাৰ দি আছে তাতে 7002128919, তাতে আমাৰ হোৱাটছএপৰ সুবিধা আছে। চ' আপোনালোকৰ পচন্দৰ 3টা যোৰা দি অনলাইন যোগে পে'মেণ্ট কৰি একদম ঝটপট বুকিং কৰি দিয়ক। যিহেতু আগন্তুক পূজাত লাহে লাহে আমি কালেকশ্যনসমূহ এতিয়া কৰিবলৈ আমাৰ আৰম্ভ কৰি দিব লাগে নহয়নে? চ' আপোনালোকৰ বহুমূলীয়া কমেণ্ট প্লিজ দিব, আৰু সোনকালে পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকলৈ নতুন কালেকশ্যন লৈ খুব সোনকালে উপস্থিত হ'ম। সেই প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।